এয়া বনাবলৈ ওলাইছোঁ গুটি আলু তিল দিয়া। কেনেকৈ বনালোঁ ৰেচিপি মাজলৈ যাওঁ আহক। এয়া সকলো বস্তু যোগাৰ কৰি ল'লোঁ। গুটি আলু, পিঁয়াজ, আদা, নহৰু, কেঁচা জলকীয়া বটা, এয়া কণবিলাহী, এয়া ধনিয়া পাত আৰু এয়া অকণমান তিল। এতিয়া ৰেচিপি মাজলৈ যাওঁ আহক। জুই জ্বলাই কেৰাহী এখন পাতি ল'লোঁ। আনফালে এখন সৰু পেন পাতি লৈছোঁ তিল ভাজিবৰ কাৰণে। এয়া কেৰাহীত দিলোঁ অলপ সৰিয়হৰ তেল। তিলকেইটা ফুটালৈকে অকণমান গৰম কৰি ভাজি ল'লোঁ। এইখিনি গৰম হৈ অহাত ইয়াত দিলোঁ মিহিকৈ কাটি লোৱা পিঁয়াজ। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এতিয়া দিলোঁ আদা, নহৰু, কেঁচা জলকীয়া বটা। ধুই থোৱা আলুখিনি ভালদৰে লৰাই লৈছোঁ। সোৱাদ অনুসৰি নিমখ, ধনিয়া গুড়ি, ৰেড চিলি লৰাই লৈ ঢাকি থওঁ অকণমান সিজিব দিম। ভালদৰে লৰাই লৈ 5 মিনিটমানৰ কাৰণে ঢাকি থওঁ। অলপমান পিঁয়াজ, কেঁচা পিঁয়াজ ছটিয়াই দিছোঁ। আকৌ লৰাই দিছোঁ। তিলখিনি ব্লেণ্ডাৰত ব্লেণ্ড কৰি ল'লোঁ। এয়া পিচি লোৱা তিলখিনি ইয়াতে দি দিলোঁ। তাৰপিছত অকণমান লৰাই দিলোঁ। ভালদৰে মিহলি কৰি দিছোঁ। তাৰপিছত অকণমান গৰম পানী দি দিছোঁ। এয়া মোৰ ৰেডি হৈ গ'ল তিল দিয়া গুটি আলু। দেখিবলৈ যিমান ধুনীয়া হৈছে খাবলৈও সিমান ধুনীয়া হৈছে। আপোনালোকে এবাৰ বনাই খাই চাব আৰু মোৰ চেনেলটো ভাল পালে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। আকৌ পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। বাই বাই।